ফ্ৰেণ্ড, আজি মই আপোনালোকলৈ এগলেছ কেক ৰেচিপি এটা লৈ আনিছোঁ। চকলেট কেক বাচ্চাৰ কাৰণে বহুতেই ফেভৰেট হয়। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই 1/4 কাপ চেনি লৈছোঁ, 1/4 কাপ দৈ, বেকিং পাউডাৰ লৈছোঁ, 3/4 কাপ ময়দা লৈছোঁ, বেকিং ছ'ডা লৈছোঁ আৰু বাটাৰ লৈছোঁ। আপোনালোকে বাটাৰৰ সলনি তেলো ল'ব পাৰে। এতিয়া মই 20 গ্ৰাম বাটাৰ লৈছোঁ। 3/4 কাপ ময়দাৰ কাৰণে 20 গ্ৰাম বাটাৰ ছাফিচিয়েণ্ট হয়। আৰু মই চেনিখিনি পিচি লৈছোঁ। 2টা ইলাচি দি ভালদৰে মিক্সিত পিচি ল'ব। চেনি আৰু বাটাৰখিনি প্ৰথমতে ভালদৰে ফেটি ল'ব লাগিব। যেতিয়ালৈকে ক্ৰিমি টেক্সচাৰ নাহে, এয়া দেখিছে আমাৰ বাটাৰ আৰু চেনি মিহলি হৈ গৈছে। ইয়াত মই এতিয়া দৈখিনি দি দিম। দৈখিনি দি আকৌ মিলাই লৈছোঁ। লাষ্টত মই ময়দা, বেকিং পাউডাৰ দিম 1 চামুচ। আপোনালোকৰ ঘৰত যদি মেজাৰিং চামুচ নাথাকে, এনেদৰে মোৰ নিচিনাকৈ সৰু চামুচ এখন লৈ 1 চামুচ দি দিব। আৰু বেকিং ছ'ডা মই একেখন চামুচেৰে আধা চামুচতকৈ কম দিছোঁ। এতিয়া গোটেই মিশ্ৰণখিনি ভালদৰে মিহলাই ল'ব লাগিব। এটা চুইট টেক্সচাৰ আনিবলৈ মই 1 চামুচ মিল্ক পাউডাৰ দিছোঁ। মিল্ক পাউডাৰ দিলে কেকটোৰ সোৱাদ বহুতেই ভাল হয়। আপোনালোকে দি চাবচোন। এয়া দেখিছে গোটেই মিশ্ৰণখিনি মিলি গৈছে। আমাৰ বেটাৰটো ৰেডি হৈ গৈছে। এতিয়া এটা টিন লৈ পেলাই মই তাত বাটাৰ গ্ৰেছ কৰি দিছোঁ। অকণমান ময়দাৰে ভালদৰে টিনটো ছেট কৰি লৈছোঁ। এতিয়া কেক বেটাৰখিনি মই টিনটোত দি দিম। আপোনালোকৰ যদি বাটাৰ পেপাৰ থাকে, বাটাৰ পেপাৰো ইউজ কৰিব পাৰে। বৰ্তমান মোৰ ওচৰত বাটাৰ পেপাৰ এভেইলেবল নাই। এতিয়া মাইক্ৰৱেভটো প্ৰি হিট কৰিব। মই দিছোঁ 180 ডিগ্ৰীত 10 মিনিট। প্ৰি হিট হৈ গ'ল। মই এতিয়া মোৰ কেক টিনটো মাইক্ৰ অভেনত দি দিম। মই 150 ডিগ্ৰীত দিম 30 মিনিটৰ কাৰণে। এতিয়া মই ঘৰতে বাটাৰ ক্ৰীম বনাম। মিল্ক পাউডাৰ আধা কাপ ল'ব আৰু বাটাৰ 10ৰ পৰা 20 গ্ৰাম ল'ব। গোটেইখিনি মিশ্ৰণ মই অকণ অকণকৈ গাখীৰ দি ভালদৰে ফেটি ল'ম। এয়া দেখিছে। এতিয়া অকণমান সময় ফ্ৰিজত থৈ আকৌ ফেটিব।
আমাৰ কেকটো হৈ গৈছে দেখিছে ইমান ধুনীয়াকৈ জালি কেক হৈছে স্পঞ্জি কেক হৈ গৈছে এতিয়া মই দুটা পাৰ্ট কৰিম কেকটোৰ যাতে মই বাটাৰ ক্ৰীমখিনি দিব পাৰোঁ এয়া দেখিছে মই দুটা পাৰ্ট কৰিলোঁ এতিয়া মই চেনি পানী অকণমান দি দিম তেতিয়া কেকটো ভালদৰে সেট হয় ইয়াত বাটাৰ ক্ৰীমখিনি দেখি দিম দেখিছে বাটাৰ ক্ৰীমখিনি কিমান ধুনীয়া হৈছে এতিয়া মই চকলেট গানাছ বনাম গানাছৰ কাৰণে মই ডাৰ্ক চকলেট লৈছোঁ আমুলৰ অকণমান গাখীৰ ক্ৰীম থাকিলে আপোনালোকে ক্ৰীম দিব আৰু বাটাৰ ডাবল বইলাৰত আপোনালোকে গানাছটো বনাই ল'ব এয়া দেখিছে ইমান ধুনীয়া হৈছে কালাৰটো এতিয়া চকলেটখিনি মই কেকটোৰ ওপৰত দি দিম ভালদৰে আপোনালোকে এনেকৈ চামুচেৰে দিলেও ধুনীয়াকৈ সেট হৈ যাব কেকটো ভালদৰে সেট হৈ গ'ল এতিয়া আমি ইয়াৰে ওপৰত ডেকোৰেশ্যন কৰিম আলমণ্ড আৰু কাজুৰে আপোনালোকে হোৱাইট চকলেটো দিব পাৰে এয়া দেখিছে আমাৰ চকলেট কেক ৰেডি বাই বাই